আৰু আমাৰ আজিৰ এই ব্লগটা আছিল বহুত দুখ লগা ব্লগ। এইটো কোনো নিউজ চেনেল নহয়, এইটো কোনো মিডিয়া চেনেল নহয়, এইটো এটা মানে প্ৰাইভেট ইউটিউব চেনেল। এইটো হ'ল আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ফুলকাটাৰী গাঁও পঞ্চায়তৰ চেনবলক গাঁৱত অৱস্থান কৰিছোঁ। আমি ৰাতিপুৱা আমাৰ দাদাই ফোন কৰিছে, মানে এইটো দাদা আমাক ফোন কৰিছে যে এটা ভিডিঅ' বনাব লাগে। মই দাদাক ক'লোঁ যে কি ভিডিঅ' বনাম। সি ক'লে যে মানে এনেকুৱা কথা, মানে গৰাখহনীয়াই মানে আমালোকক এতিয়া বহুত ক্ষতি কৰি আছে। চাওক এই নদীটো, এই নদীটো আপোনালোকে এতিয়া কিন্তু দেখা পাই আছে একদম ওচৰত, একদম ঘৰৰ ওচৰত। আমি যেতিয়া সৰু আছিলোঁ এইটো নদীত আমি মানে যেতিয়া মানে গা ধুবলৈ গৈছোঁ, মেক্সিমাম মোটামুটি আপোনাৰ 1 কিলোমিটাৰ যাব লাগিছিল, তাৰপিছত মানে গা ধুব পাৰিছোঁ, ইমান দূৰত আছিল। বৰ্তমান গৰাখহনীয়াই ইমান ক্ষতি কৰি আছে মানে ক'বই নোৱাৰোঁ। চাওক এই মানুহবিলাকে ৰাতি 12টা বজাৰ পৰা মানে বহুত কষ্ট কৰি আছে, আৰু মোক ফোন কৰিলে যে তুমি অলপ আহি এটা মানে ভিডিঅ' কৰা। সেইকাৰণে আমাৰ দাদাৰ পৰা আমি কিবা অলপ শুনিম সি কি কয়। দাদা বহক, আপোনালোকক যে মানে ইমান মানে গৰাখহনীয়াই মানে ক্ষতি কৰি আছে, মানে আপোনাৰ কিবা মন্তব্য আছে নেকি? মানে আপোনাৰ মানে ক'ব লগা কিবা আছে নেকি? যদি ক'ব লগা কিবা থাকে আপুনি তেনেহ'লে কওক। আছে, ক'ব লগা আছে। আসসালামু আলাইকুম। নমস্কাৰ। এইখন মোৰ ধুবুৰী ডিষ্ট্ৰিক্ট ফুলকাটাৰী গাঁও পঞ্চায়ত, আৰু গাঁৱৰ নাম চেনবলক। এইটো টিপকাই নদী গৰাখহনীয়াই ঘৰ বাৰী এনেকুৱা ব্ৰহ্মপুত্ৰ টিপকাই নদীত লৈ গুচি গৈ আছে। সেইটো মই আসাম চৰকাৰৰ যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোৰ্টদৰে অনুৰোধ কৰি আছোঁ যে যাতে এই টিপকাই নদীৰ গৰাখহনীয়াত এনেকুৱা ঘৰ বাৰী ভাঙি লৈ গুচি গৈ আছে, এইটো যাতে নদী বান্ধ দিবৰ কাৰণে মানে সহায় মই খুজি আছোঁ। যাতে লক্ষ্য কৰে যে ইমান এটা ডাঙৰ গাঁও এনেকুৱা গৰাখহনীয়াত নদীত উৰাই লৈ যাই আছে, তাৰ কাৰণে মই কোৰ্টদৰে অনুৰোধ কৰি আছোঁ। আৰু কি ক'ম? হাই ভিউৱাৰ্ছ, আকৌ নমস্কাৰ। আমাৰ এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব। যিহেতু এইটো মোৰ কোনো নিউজ চেনেল নহয়, এইটো মোৰ মানে ইউটিউব চেনেল, পাৰ্চনেলি ইউটিউব চেনেল। বেছি শ্বেয়াৰ কৰিব। আৰু মই মোৰ এইটো চেনেলত মই যিহেতু ব্লগ ভিডিঅ' বনাওঁ, মই সেইবিলাক নিউজ ভিডিঅ' নবনাওঁ। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে বেছি শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো আমাৰ একদম চৰকাৰৰ ফালে গুচি যায়। সকলোকে আমাৰ ফালৰ পৰা নমস্কাৰ, জয় অসম।